নমস্কাৰ এই মুহূৰ্তত দিবলৈ এটা নিৰুদ্দেশ সংবাদ 1 মে তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে জাগি ৰোডৰ হিন্দীহৰ গাঁৱৰ গোবিন্দ থাপা নামৰ এজন যুৱক পুৱাই নিজৰ চাইকেলখন লৈ কামলৈ ওলাই গৈছিল যুৱকজন কিন্তু বিগত প্ৰায় 9 দিন ধৰি যুৱকজন ঘৰলৈ উভতি নহাত মৰ্মাহত হৈ পৰিছে যুৱকজনৰ বৃদ্ধ পিতৃ-মাতৃৰ লগতে পৰিয়ালটো দিন হাজিৰা কৰি বৃদ্ধ পিতৃ-মাতৃৰ লগতে দৰিদ্ৰ পৰিয়ালটো পোহপাল দি আহিছিল প্ৰায় 28 বছৰীয়া এজন গোবিন্দ থাপাই বহু বিচাৰ কোচাৰ কৰিও যুৱকজনৰ কোনো সন্ধান উলিয়াব নোৱাৰাত পৰিয়ালৰ লোকে জাগি ৰোড আৰক্ষীৰ কাষ চাপে যদিও আৰক্ষীয়েও উলিয়াব পৰা নাই যুৱকজনৰ সংসূত্ৰ যদি কোনো হতাশয় লোকে যুৱকজনৰ সন্ধান পায় তেন্তে জাগি ৰোড আৰক্ষী থানা হিতাজকলা দুগ্ধ উৎপাদক সমবায় সমিতি অথবা 70999236 নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে। নমস্কাৰ মোৰ মহা কুল বাহাদুৰ থাপা তেখেতৰ ল'ৰা গোবিন্দ থাপা যোৱা 1 মেৰ পৰা যোৱা বুধবাৰে তেওঁ কামলৈ ওলাই গৈছে চাইকেলখন লৈ আৰু সিদিনাৰ পৰা আজিলৈকে তেওঁ ঘৰলৈ ঘূৰি অহা নাই ঘূৰি নাহাত মাক দেউতা এতিয়া বয়স হৈছে তেওঁলোকে বৰ চিন্তিত মাকটো একদম বহুত চিন্তা কৰি আছে যে মোৰ ল'ৰাটো আহক আৰু সি যথেষ্টখিনি ঘৰখনত কিবা প্ৰয়োজন যদি আছিল সি সেইখিনি পূৰাইছিল কষ্ট কৰিছিল বৰ ভাল আছিল আমাৰ এইখিনি অঞ্চলত সকলোৱে তাক চিনি পায় গোবিন্দ বুলি কিনে তো সেই ল'ৰাজন ঘূৰি নাহাত এই বৃদ্ধ মা দেউতাই বৰ কষ্ট পাইছে এতিয়া আমাৰ জাগি ৰোড থানাত এজাহাৰো দিছে আৰু আমাৰ সকলো ৰাইজে যদি সেই গোবিন্দ থাপাক দেখা পায় আৰু দেখা পাই আমাৰ হিন্দীখৰ আজুৰি বুলি কয় আৰু হিন্দীখৰ আমাৰ গাঁও আমাৰ আমলিঘাট দুগ্ধ উৎপাদন কেন্দ্ৰ আছে আমলিঘাটত তাত তেওঁলোকে আহি যদি খবৰো দিয়ে আমাৰ মানুহ গৈ তাৰ পৰা লৈ আহিব সেইকাৰণে অনুৰোধ কৰিছোঁ সকলো ৰাইজক যাতে এই ল'ৰা যাতে ক'বাত দেখিলে আমাক খবৰ দিয়ে এইটোৱে অনুৰোধ জনাইছোঁ।